নমস্কাৰ বন্ধুসকল, গাৰ্গি শৰ্টছ এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ভাল, আশা কৰোঁ আপোনালোকৰ ভালে আছে। বন্ধুসকল, কিমান ডেকাথলন গৈছিলোঁ তাৰে এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। আৰু এইখিনিতে যিসকল নতুন বন্ধু বান্ধৱী মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ জনাওঁ, যদি আপোনালোকে আগলৈও আমাৰ চেনেলটোৰ সৰু সৰু ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈও আপুনি আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আগতীয়াকৈ পাই যায়। আহকচোন এতিয়া ডেকাথলনৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, আজি শনিবাৰ আৰু মোৰ মৰ্ণিং ডিউটি আছিলে, সেয়ে আমি আজি ইভিনিং টাইমত ডেকাথলন যোৱাৰ প্লেন কৰিছিলোঁ। মই, বৰষা আৰু গাৰ্গী এনেদৰে সন্ধিয়া ওলাই গৈছিলোঁ। আৰু এয়া চাওকচোন জালুকবাৰীৰ গধূলিটো কেনেকুৱা হয়। ডেকাথলনখন হৈছে এটা ফ্ৰেঞ্চ কোম্পানীৰ স্পৰ্টছ ৰিটেইলাৰ শ্বপ হয় আৰু গুৱাহাটীৰ ডেকাথলনখন আজাৰাত অৱস্থিত হয়। জেনেৰেলি স্পৰ্টছ ৱেৰবিলাকৰ দাম বহুত বেছি হয়, কিন্তু ডেকাথলন পৃথিৱীৰ ভিতৰত একমাত্ৰ এনেকুৱা এখন ৰিটেইলাৰ শ্বপ য'ত নেকি আপুনি ভেলু ফৰ মানি গুড কোৱালিটিৰ স্পৰ্টছ ৱেৰবোৰ ক্ৰয় কৰিব পাৰিব। গুৱাহাটীৰ আজাৰাস্থিত ডেকাথলনখনত আপোনালোকে 50বিধ খেলৰ লগত জড়িত 5000তকৈ অধিক সামগ্ৰী এখন ৰূফৰ তলতে পাব আৰু তাত ক্ৰয় কৰিব পাৰিব বিনা দ্বিধাই কম দামত আৰু গুড কোৱালিটিৰ স্পৰ্টছ ৱেৰ বা স্পৰ্টছ ইকুইপমেণ্টবোৰ। আৰু এয়া আমি আহি ডেকাথলন পালোহি। ডেকাথলনৰ এডিশ্যনেল সুবিধাটো হৈছে ইয়াত ফ্ৰী পাৰ্কিঙৰ ব্যৱস্থা আছে। আমি প্ৰথমবাৰৰ বাবে ডেকাথলন গৈছিলোঁ আৰু ডেকাথলনখনৰ এই সন্মুখত যেতিয়া আমি এখন প্লেগ্ৰাউণ্ড দেখিছিলোঁ আমাৰ মনটো বহুত ভাল লাগিছিলে। আৰু আমি গৈ যেতিয়া সেই ঠাইত পাইছিলোঁ তাত কণ কণ ল'ৰা ছোৱালীবিলাকৰ উপৰিও চেমনীয়াসকলে বাস্কেটবল খেলি আছিলে। আৰু আহকচোন আমি এতিয়া ডেকাথলনখন উপভোগ কৰোঁ আৰু ডেকাথলনখন এক্সপ্ল'ৰ কৰোঁ, ইয়াত কি কি বস্তু আৰু কিমান কিমান দামত পোৱা যায়। ডেকাথলনখনৰ সন্মুখ ভাগত প্ৰডাক্ট অফ দ্য মান্থ এনেদৰে ৰাখি থৈ দিয়ে একেলগে, অৰ্থাৎ ছিজনেল বস্তুবোৰ একেলগে সন্মুখতে পোৱা যায়। যিহেতু এতিয়া ৰেইনি ছিজন, সেইবাবে ৰেইনৰ লগত ৰিলেটেড ৰেইনৱেৰবোৰ ছাতিবোৰ এনেদৰে সন্মুখতে ৰাখি থৈছিলে। এতিয়া আহকচোন আমি ভিতৰলৈ যাওঁ, কি কি পায় তাকে চাওঁ। যিহেতু মই ডেকাথলনলৈ প্ৰথমবাৰৰ বাবে গৈছিলোঁ, সেয়ে মোৰ বস্তুবোৰ ক্ৰয় কৰাৰ আগতে ডেকাথলনখনত কি কি পায় তাকে চাম বুলি এনেদৰে ঘূৰি ফুৰিছিলোঁ। এয়া চাওকচোন, বলৰ পৰা আদি কৰি স্পৰ্টছ ৱেৰ, ফৰ্মেল ৱেৰ আদি সকলোবোৰ ইয়াত পোৱা যায়। ডেকাথলনখনৰ আটাইতকৈ ভাল লগা দিশটো আছিলে ইয়াত থকা ইকুইপমেণ্টছবিলাক ল'ৰা ছোৱালীবিলাকে সুন্দৰকৈ ব্যৱহাৰ কৰি পেলাই খেলি থাকিব পাৰিছিলে। এয়া চাওকচোন, সৰু সৰু ল'ৰা ছোৱালীকেইটাই তাত থকা চাইকেলবোৰ দোকানৰ মাজেৰে কেনেদৰে চলাই ফুৰিছে আৰু ৰেকত থকা বলবোৰ খেলি ফুৰিছে। এয়া দেখিছেনে, ইয়াত ফুটবলৰ লগত ৰিলেটেড, বাস্কেটবলৰ লগত ৰিলেটেড সূক্ষ্মৰ পৰা সূক্ষ্ম বস্তুবোৰ উপলব্ধ আছে। তাৰোপৰি তেওঁলোকে কেতবোৰ স্পৰ্টছ আইটেম এনেদৰে ডিছপ্লে কৰি ৰাখিছে, তাত আপুনি খেলক, চেক কৰক কোৱালিটি আৰু তাৰপিছত ক্ৰয় কৰক। নিৰ্দিষ্ট স্পৰ্টছটোৰ লগত জড়িত সকলোবোৰ বস্তু দোকানখনে একেটা চেম্বাৰৰ ভিতৰত ৰাখিবলৈ যত্ন কৰিছে। যেনেদৰে এই চেম্বাৰটোৰ ভিতৰত কেৱল বেডমিণ্টন, লন টেনিছ বা টেবুল টেনিছৰ সকলোবোৰ আইটেম একেলগে ৰাখিছে। সূক্ষ্মৰ পৰা সূক্ষ্ম আইটেমটোলৈ এই চেম্বাৰটোৰ ভিতৰতে আপোনালোকে পাই যাব। বেলেগ এটা চেম্বাৰলৈ আপোনালোকৰ যোৱাৰ কোনো প্ৰয়োজন নাই। যেনেদৰে এই চেম্বাৰটোত টেনিছ, বেডমিণ্টন আৰু টেবুল টেনিছৰ সকলোবোৰ বস্তু ৰাখিছে, তেনেদৰে ইয়াৰ নেক্সট চেম্বাৰটোত তেওঁলোকে ক্ৰিকেটৰ লগত জড়িত সকলোবোৰ বস্তু ৰাখিছে। ক্ৰিকেট বল, ক্ৰিকেট বেট, ক্ৰিকেট কিট, ক্ৰিকেট শ্বুজ, ক্ৰিকেট জাৰ্চি, অৰ্থাৎ
ইয়াৰ লগত জড়িত সকলোবোৰ বস্তু আপোনালোকে এই চেম্বাৰটোৰ ভিতৰত পাই যাব। আৰু এইটো হৈছে সুইমিং ৱেৰ। সুইমিঙৰ লগত ৰিলেটেড সকলো বস্তু এই চেম্বাৰটোৰ ভিতৰতে আছে। অৱশ্যে তেওঁলোকে প্ৰত্যেকটো বস্তুৰে দুটা দুটা পাৰ্ট কৰিছে, এটা লেডিজৰ বাবে আৰু এটা জেমছৰ বাবে। আৰু মই যে এইটো আহিছোঁ, এইটো হৈছে জেমছ পাৰ্ট, আৰু ইয়াৰ নেক্সটত যোনটো আছিলে সেইটো আছিলে লেডিজ পাৰ্ট। আৰু এইটো হৈছে চাইক্লিং পাৰ্ট, অৰ্থাৎ চাইক্লিঙৰ লগত জড়িত সকলোবোৰ আইটেম এই পাৰ্টটোত পোৱা যায়। সৰুৰ পৰা ডাঙৰলৈ চাইকেলবোৰ এনেদৰে সজাই ৰাখিছে, আৰু তাৰে ভিতৰত আপুনি এখন টানি আনি তাৰ কোৱালিটি চেক কৰিবও পাৰে। চাইকেলখন কিনি আপুনি প্ৰয়োজনীয় এডিশ্যনেল এচেছৰিজবোৰ লগাবলৈ বিচাৰিলে তাতে আপুনি লগাব পাৰে, কিয়নো সকলোবোৰ এডিশ্যনেল এচেছৰিজ তাত উপলব্ধ আছে, লগতে মেকানিকো। এয়া চাওকচোন, চাইক্লিঙৰ লগত জড়িত সকলোবিলাক বস্তু তেওঁলোকে এই চেম্বাৰটোৰ ভিতৰত ৰাখিছে। আৰু আমি দোকানত থকা অৱস্থাতে এই মানুহজনে এখন চাইকেল কিনিছিলে, আৰু এই চাইকেলখন তেওঁলোকে ইয়াতে ফিটিং কৰি লৈ গৈছিলে। এই চাওকচোন, চাইকেলবিলাকৰ কোৱালিটি কিমান ধুনীয়া। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ আমাৰ গাৰ্গিয়ে দোকানখনত কি কৰিছিলে। এয়া চাওকচোন, তাৰে কিছুমান অংশ এই ভিডিঅ'টোতো অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। গাৰ্গিয়ে এফালৰ পৰা আনফালে দৌৰি এনেদৰে বলবোৰ বা দোকানৰ বস্তুবোৰ লৈ খেলি ফুৰিছিলে। অৱশ্যে তাত যিমানবোৰ ল'ৰা ছোৱালী আছিলে সকলোবিলাকেই এনেকুৱাই কৰিছিলে, মনৰ ইচ্ছামতে যিকোনো এটা বস্তু উঠাই আৰু খেলি থাকে। সিহঁতি ক'বই পৰা নাছিলে যে এইখন দোকান নে খেলাৰ কোনোবা প্লেগ্ৰাউণ্ড। আৰু এইফালে চাওকচোন, আপুনি যদি কেতিয়াবা ক'ৰবাত কেম্পিং কৰিব বিচাৰে তেনেহ'লে ইয়াত আপুনি সকলো বস্তুবোৰ ক্ৰয় কৰিব পাৰিব। এয়া চাওকচোন, চকীবোৰ, এয়া টেণ্টবোৰ, সকলোবিলাক ইয়াত উপলব্ধ আছে। বিভিন্ন কোৱালিটিৰ ট্ৰেকিং বেকপেকছ বা কেম্পিং বেকপেকছ ইয়াত উপলব্ধ আছে, অৰ্থাৎ ট্ৰেকিং আৰু কেম্পিঙৰ সকলোবিলাক বস্তু ইয়াত পোৱা যায়।
দোকানখনলৈ গৈ মই এটা বস্তু উপলব্ধ কৰিলোঁ, তাত থকা বস্তুবোৰৰ কোৱালিটি বহুত ধুনীয়া। ইমান ৰিজনেবল প্ৰাইচত এনেকুৱা কোৱালিটিৰ স্পৰ্টছৱেৰ সম্ভৱ আৰু ক'তো পোৱা নাযাব। স্পৰ্টছৱেৰবোৰৰ উপৰিও তেওঁলোকে কেতবোৰ ফৰ্মেল টি চাৰ্ট, ফৰ্মেল চাৰ্ট, হাফ পেণ্ট এনেদৰে ৰাখি থৈছে। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবা বৰফ পৰা জেগালৈ যদি আপুনি যাবলৈ বিচাৰিছে, তেনেহ'লে সেই ঠাইত পিন্ধিবলৈ উপযুক্ত সকলোবোৰ বস্তু ইয়াৰ পৰা আপুনি লৈ যাব পাৰিব। আৰু এয়া চাওকচোন ফিচিং ৰড। বিভিন্ন ভেৰাইটিৰ বিভিন্ন লেংথৰ ফিচিং ৰড ইয়াত উপলব্ধ আছে। আৰু এয়া চাওকচোন সৰু সৰু বেকপেকছবোৰ কিমান ধুনীয়া লাগিছে। আৰু আপুনি যদি আৰ্মিৰ লগত ৰিলেটেড হয়, নতুবা আৰ্মিৰ কাপোৰবোৰৰ চৌখিন হয়, তেনেহ'লে ইয়াত আপুনি আৰ্মিৰ টি চাৰ্ট, আৰ্মিৰ কাৰ্গো, আৰ্মিৰ কেপ আদি সকলোবোৰ কিনিব পাৰিব। দোকানখনত থকা ৰেইনৱেৰবোৰৰ ডিজাইন আৰু কোৱালিটি চাবলগীয়া আছিলে। মোৰ এই সৰু সৰু ধেনুকেইখন লগতে এই টাৰ্গেট পইণ্টকেইটা বহুত ভাল লাগিছিলে। দেহা থাকিলেহে বেহা, অৰ্থাৎ দেহা যদি আপোনাৰ সুস্থ নাথাকে, তেনেহ'লে এই স্পৰ্টছবোৰ আপুনি কেনেকৈ খেলিব। আৰু দেহা সুস্থ ৰাখিবলৈ এক্সাৰচাইজৰ কিমান প্ৰয়োজন এয়া সকলোৱে জানে। আৰু এই দোকানখনত এক্সাৰচাইজৰ বহুতো আইটেম উপলব্ধ আছে। এক্সাৰচাইজৰ কেতবোৰ আইটেম তেওঁলোকে তাত ডিছপ্লে কৰি ৰাখিছে, আৰু যদি আপুনি বিচাৰে তেনেহ'লে তাত চেক কৰি যদি ভাল পায় ক্ৰয় কৰিব পাৰিব। অৱশ্যে ইয়াত আৰু এটা সুবিধা আছে, তেওঁলোকে তাত ডিছপ্লে কৰি ৰাখিছে বাই নাও পে লেটাৰ, অৰ্থাৎ EMI ফেচিলিটিও উপলব্ধ আছে।
আমাৰ গাৰ্গীয়ে এটা ডাঙৰ বেলুন পাই গৈছিলে আৰু মই তাইক সুধিছিলোঁ এইটো কি, তাই কয় বেলুন, আৰু তাই সেইটোৰ কাষৰ পৰা আহিব বিচৰা নাছিল। আৰু বৰষাই কি কৰিবলৈ গৈছে চাওকচোন। তাই যেতিয়াই চাইকেল দেখে তাই চাইকেলখন চলাম বুলি কয়, কিন্তু আজি তাই এই বস্তুটো পাই লৈ চলাবলৈ বিচাৰিছে। অৱশ্যে এইখন চলাই তাই যোনটো ছাইড এফেক্ট হ'ল, সেই ছাইড এফেক্টটো তাই দুদিনৰ পিছত অনুভৱ কৰিছে। আৰু আমাৰ গাৰ্গী এই বেলুন কেইটাৰ ওচৰৰ পৰা আঁতৰিব বিচৰা নাছিল। তাই যেতিয়াই বিচাৰে সেই বেলুন কেইটাৰ ওচৰলৈ যায় আৰু হেণ্ডেলডালত ধৰি এনে দাঙি আকৌ দৌৰ মাৰে। আৰু আমি এতিয়া দোকানখনৰ গাৰ্ল পাৰ্ট অৰ্থাৎ ছোৱালীৰ প্ৰয়োজনীয় সামগ্ৰী থকা পাৰ্টটোলৈ আহিছিলোঁ। এই পাৰ্টটোত ছোৱালীৰ প্ৰয়োজনীয় স্পৰ্টছ ৱেৰৰ উপৰিও ট্ৰেণ্ডিং ফেশ্বনত থকা ফৰ্মেল ৱেৰবিলাকো উপলব্ধ আছিলে। গাৰ্লছ পাৰ্টটোৰ পিছতে আছিলে কিডছ পাৰ্ট, অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী এই পাৰ্টটোতে পোৱা যায়। জেমছ বা লেডিজৰ বা ৰানিং শ্বুবিলাকৰ কালেকশ্যন তেওঁলোকে ইমান বেছি ৰাখিছে যে আপোনাৰ পচন্দ নহয় নোৱাৰে। ইয়াৰে ভিতৰত যিকোনো এযোৰ আপোনাৰ পচন্দ লাগিবই। এইবোৰ দেখিছেনে লেডিজৰ বাবে ৰখা ৰানিং শ্বুজ। কালাৰ আৰু ডিজাইনবোৰ চাওকচোন কিমান ধুনীয়া। ইতিমধ্যে আমাৰ দোকানখন কমপ্লিটলি চোৱা হৈ গৈছিলে আৰু মই ভাবিলোঁ গাৰ্গীক এবাৰ চাইকেল চলাবলৈ দিওঁ, আৰু তাই কেনেদৰে মই চাইকেলখনত উঠাই
দোকানখনৰ ফালে এনেই এবাৰ ঠেলি লৈ গৈছিলোঁ। চাইকেলখন চলাই তাই ভালেই পাইছিলে, কিন্তু আটাইতকৈ ভাল পাইছিলে যেতিয়া চাইকেলখনত লগাই থোৱা চকৰিটো বতাহ লাগি ঘূৰি গৈছিলে। আৰু এয়া দেখিছেনে আমাৰ গাৰ্গীহঁতৰ পল্টনটো। দোকানখনত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেদৰেই সকলোবিলাক বস্তু চুই মেলি ঘূৰি ফুৰিছে, আৰু হাতত চাওকচোন সিহঁতৰ প্ৰত্যেকৰে একোটা খেলা বস্তু। আমাৰ গাৰ্গীও এনেকুৱা এখন স্কুটাৰ পাই লৈ চলাবলৈ বিচাৰিছিলে, আৰু স্কুটাৰখনৰ ওপৰত আমি তাইক এনেদৰে উঠাই ঠেলি ফুৰিছিলোঁ। কিন্তু তেনেতেই দেখিলোঁ এজনী তাই সমনীয়া ছোৱালীয়ে স্কুটাৰখন নিজে নিজে চলাইছে। আমি ভাবিলোঁ গাৰ্গীও চলাব পাৰিব, শিকাই দিলে সম্ভৱ। আৰু ছোৱালীজনীয়ে চলাই পৰা দেখি তাইক আমি ক'লোঁ এটা ভৰি এনেদৰে নমাই এটা ভৰি দি ঠেলি ঠেলি যাবলৈ। কিন্তু সঁচাকৈ তাই সেই ছোৱালীজনীক দেখি লৈ পেলাই তাই শিকিব পাৰিলে। আৰু এইজনী হৈছে সেই ছোৱালীজনী যোনে নেকি গাৰ্গীৰ আগে আগে স্কুটাৰখন চলাই শিকাই গৈ আছিল। আৰু ফাইনেলি আমাৰ গাৰ্গীয়ে স্কুটাৰখন চলাবলৈ জানি গৈছিলে, আৰু ইয়াৰ পিছৰ পৰা এই স্কুটাৰখন আমি দোকানখনৰ পৰা নহালৈকে তাইক লৈ ঘূৰি ফুৰিছিলে। আৰু ইহঁত দুইজনীৰ উৎপাতটো চাবচোন। এইখনত উঠি লৈ সিহঁত দুইজনীয়ে জঁপিয়াবলৈ ধৰিছিলে, আৰু আমাৰ গাৰ্গী ছোৱালীজনীতকৈ অলপ দিনৰ সৰু আছিলে, আৰু আমাৰ এই প্ৰেক্টিছো নাছিলে। সেয়ে তাই পৰিবলৈ ধৰিছিলে, আৰু ছোৱালীজনীৰ মাকে আমাৰ গাৰ্গীক সাৱটি ধৰিছিলে। দোকানখনত প্ৰয়োজনীয় বস্তু কেইপদ লৈ আমি বিল পে' কৰিবলৈ আহিছিলোঁ। অৱশ্যে ডেকাথলনত বিল পে' কৰাৰ পদ্ধতিটোও সুকীয়া আছিলে। আপুনি ইচ্ছা কৰিলে নিজেই ইয়াত বিল পে' কৰি ওলাই যাব পাৰে। অৱশ্যে যদি আপুনি অসুবিধা পায় তেনেহ'লে তাত থকা এমপ্লয়ীসকলে আপোনাক সহায় কৰিও দিয়ে। মই তাতে অলপ সময় ৰৈ বিল পে' কৰাৰ ছিষ্টেমটো চাই লৈছিলোঁ, আৰু মই বিল পে' কৰিবলৈ গৈছিলোঁ। নাম আৰু ফোন নম্বৰ এণ্ট্ৰি কৰাৰ পিছত মোৰ ইমেইল আইডিটো বিচাৰিছিলে, কিন্তু মই মোৰ ইমেইল আইডিটো দিব বিচৰা নাছিলোঁ, যিহেতু তেওঁলোকে মোক সদায় মেছেজ পঠাই থাকিব বুলি। কিন্তু এমপ্লয়ীজনীয়ে ক'লে যদি আপুনি গুডছবোৰ ৰিটাৰ্ণ কৰিব বিচাৰে তেনে ইমেইল আইডিটো এছেঞ্চিয়েল। সেইবাবে মই ইমেইল আইডিটো দিবলৈ বাধ্য হ'লোঁ। এফালে মই বিল পে' কৰি আছোঁ, আৰু আনফালে আমাৰ গাৰ্গীয়ে এয়া কি কৰি আছে চাওকচোন। মই যেতিয়া এটা এটাকৈ বস্তুবোৰ এই বাস্কেটত ৰাখিছিলোঁ, তেতিয়া মই দেখিলোঁ যে গাৰ্গীলৈ লোৱা চকলেটটো ইতিমধ্যে গাৰ্গীয়ে খাই দিছে। এমপ্লয়ীজনে ক'লে যে বেলেগ এটা চকলেট ইয়াত এনেদৰে ৰাখি দিয়ক, সেইটো আকৌ মোৰ পিছত ৰাখি দিম।
বিল পে' কৰাৰ এই নতুন ছিষ্টেমটো মোৰ বহুত ভাল লাগিছিল আৰু ইয়াৰ এক্সপিৰিয়েঞ্চটো মই ল'বলৈ বিচাৰিছিলোঁ। আৰু আমাৰ গাৰ্গীৰ খেলবোৰ যেন শেষেই নহ'ব। তাই বটলবোৰ এনেদৰে সাজিছে, পাৰিছে, দোকানত এটা এটাকৈ কাম কৰি ফুৰিছে। আৰু এটা নতুন অভিজ্ঞতালৈ আমি আজি ডেকাথলনখন এৰিবলৈ আহিলোঁ। বিল পে' কৰাৰ পিছত সকলোবিলাক বস্তু এনেদৰে ছিকিউৰিটিয়ে আপোনাৰ বেগত সোমোৱাই দিয়ে এটা এটাকৈ চেক কৰাৰ পিছত। যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰলি চাই আছে তেওঁলোকে ইতিমধ্যে গম পাইছে মই মোৰ আগৰ ভিডিঅ'ত নীলাচল উৰণ সেতুলৈ এদিন গাৰ্গী আৰু বৰষাক লৈ অহাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু আজি সেই সুবিধাটো পাই লৈ মই সিহঁতক লৈ এই সেতুখনৰ ওপৰেৰে ঘৰলৈ বুলি ৰাওনা হ'লোঁ। নতুন সেতুখনৰ সৈতে নিজৰ এখন প্ৰতিচ্ছবি এনেদৰে সাঁচি ৰখাৰ বাবে মানুহবিলাকে কিমান প্ৰয়াস কৰি আছে চাওকচোন। অৱশ্যে এতিয়া শুনি দুখ লাগিছে, এই সেতুখনৰ ওপৰত জ্বলি থকা বহুতো লাইট ইতিমধ্যে চুৰি হৈ গৈছে, কিন্তু আমি অহাৰ দিনা লাইটবোৰ ধুনীয়াকৈ জ্বলি আছিলে। ইমানবোৰে ভিডিঅ'টো চাই আমাক মৰম দিয়াৰ বাবে আপোনালোকক ধন্যবাদ। পুনৰাই এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। নমস্কাৰ, আপোনালোকৰ কুশল হওক।